এক শোকাবহ দুৰ্ঘটনা হয় বন্ধু-বান্ধৱীসকল। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী 9 বছৰীয়া কণমানিৰ। প্ৰজ্ঞা পাৰজুলি নামৰ এগৰাকী কণমানিৰ কৰুণ মৃত্যু ঘটিছে। জানিব পৰা মতে উত্তৰ গুৱাহাটীৰ পৰা তামুলপুৰৰ মাটিগাঁৱত মাতৃৰ সৈতে বিয়া ঘৰলৈ আহিছিল কণমানিটো। পথৰ সিপাৰত থিয় হৈ থকা পিতৃক দেখি ৰাস্তা পাৰ হ'ব খোজোতেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে ৰাইজে ৰাজপথত ৰখাই থলে বহুকেইখন ডাম্পাৰ। ৰাইজে আবদ্ধ কৰা ডাম্পাৰৰ যাৱতীয় নথিপত্ৰ নথকাত অধিক উত্তেজিত হৈ পৰে স্থানীয় লোক। দুৰ্ঘটনাৰ পিছতে আৰক্ষীৰ সৈতেও হতাহতি লিপ্ত হয় স্থানীয় লোক তথা সংগঠনৰ লোক। দুৰ্ঘটনাত আহত হৈছে মৃত কণমানিগৰাকীৰ পিতৃ আৰু মাতৃও। দুৰ্ঘটনাত আহত পিতৃ-মাতৃক ভৰ্তি কৰোৱা হয় নাগাৰজুলি আদৰ্শ চিকিৎসালয়ত। দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখনে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও স্থানীয় লোকে খেদি আবদ্ধ কৰে।